খানা এটাকে খালো আজি ৰাইজ গাৰ্লছ পাৰ্টি মিলি। হেল্ল' এভৰিৱান, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি গোটেই ছোৱালীকেইজনী লগ লাগি ভাবিলোঁ খানা এটাকে খাওঁ আৰু এয়া তাৰে যা যোগাৰ চলি আছে। এফালে মই কাটি আছোঁ গাজৰ আৰু বিন, এফালে চিংকে কাটি আছে দাংবডি, যিহেতু আমি ভাবিছোঁ পোলাও বনাম বুলি, পোলাও আৰু মাংস। এফালে এয়া তাই খুন্দি আছে আদা নহৰু, আৰু এফালে বিলাহীও কাটি লৈছে। তাৰপিছতে আমাৰ এয়া গোটেইখিনি যা যোগাৰ হৈ গ'ল। এতিয়া আমি বনাবলৈ লৈছোঁ। আৰু যা যোগাৰখিনি হোৱাৰ পিছত কেৰাহী পাতি দিলোঁ দুইফালে দুটা, এফালে চিকেনখিনি বনাম আৰু এফালে পোলাও, আৰু এয়া আৰম্ভ কৰি দিলোঁ আৰু বনাবলৈ আমি। এফালে তাই পোলাও বনাই আছে, এফালে মই মাংসখিনিও বনাই আছোঁ, আৰু মাজতে আমি তৰমুজো খাই ল'লোঁ যিহেতু ইমান গৰম পৰিছিলে। তাৰপিছতে আমাৰ খানাখিনিও ৰেডি হৈ গ'ল। এফালে ৰাইজসকল বহিলেই খানা খাবলৈ বুলি, আৰু আমাৰ খানাত আছিলে আজি পোলাও, চিকেন, চালাড, নেমু, আচাৰ, চাটনি সকলোবিলাকে আছিলে। আৰু এফালে ৰিভিউ শুনক। কেনেকুৱা লাগিলে? মজা লাগিলে, মজা। কেনেকুৱা লাগিলে? মজা।